জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। হে সনাতন ধৰ্ম সৎ সদয়ম একান্তিক ঐকান্তিক ভক্তিপ্ৰেমী ভকত প্ৰভু বাপ বান্ধৱ আই মাতৃসক, আজি আমি সনাতন ধৰ্ম শ্ৰীমদ্ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী মাজলৈ অৱতীৰ্ণ হ'ব ধৰিছোঁ। ইয়াত আপোনাৰ সবৰ চৰণতে সেৱা জনাই হয়তো এই পৰৱৰ্তী সংগ্ৰহ ভাগৱত তত্ত্বৰ কথা পৰ্যালোচনাৰ মাজত ভুল ক্ৰুটি ৰৈ যাব পাৰে। সৰ্ব ভুল ক্ৰুটিৰ বাবে আপোনাৰ সবৰ চৰণত আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ সদম্বিত ঐকান্তিক ভক্ত প্ৰভুসক এই ভাগত অমৃত তত্ত্বৰ কথা আপোনাৰ সবে স্মৰণ কৰি কৃতাৰ্থ হওক। জয় কৃষ্ণ গুৰু। বাসুদেবায় নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায়। ভাগ্যদৈবী ৰুষ্টে গুৰুস্তাতা গুৰুৰুষ্টে ন কশ্যন গুৰুস্তাতা 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 ন সংশয়। ভাগ্য দৈবিক ৰুষ্ট হলে, দেৱতাৰ ৰুষ্ট হলে গুৰুৱে ৰক্ষা কৰে, আৰু গুৰুৰ ৰুষ্ট হলে কোনেও ৰক্ষা কৰিব নোৱাৰে। গুৰু আমাৰ সকলোৰে বাবে ৰক্ষক, এই কথা নিঃসন্দেহ। আমি জয় জয়তে পুনৰ মাধৱদেৱৰ নামঘোষাৰ ভাগ 792 জোকাৰ ঘোষাপাঠ আৰম্ভ কৰিব ধৰিছোঁ। কৃষ্ণ। মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি 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 হৰি
মনামুহিয়াছে হৰি 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 অজ্ঞান অন্ধাৰে অৰিয়া পাৰণ পাও ৰাম ৰাম অজ্ঞান অন্ধাৰে অৰিয়া পাৰণ পাও ৰাম ৰাম। জয় কৃষ্ণ। পৰমাত্মা কৃষ্ণ ভগৱানৰ সৃষ্টি এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰকৃতি মহত্তত্বৰে সমস্ত প্ৰাণী জগতত মহাবলৱন্ত মহামায়াৰ দ্বাৰাই জীৱক সৃষ্টি কৰিছে। তাৰ বিশেষত শ্ৰেষ্ঠ জীৱৰ মনুষ্য, মনুষ্যই দেৱ, মনুষ্যই শিৱ, মনুষ্যই নৰনাৰায়ণ, তাংক জানিয়া আন নাহি কেৱ। শ্ৰীমদ্ভাগৱত গীতা নৱম স্কন্ধৰ ৪ৰ্থ আৰু ৫ম অধ্যায়ৰ শ্লোক। ময়া ততমিদং সৰ্ব জগৎ ব্যক্তম মূৰ্তিনা মত্তস্থানি সৰ্বভূতানি ন চাহং তেষৱস্থিত ন সমতস্থানি ভূতানি পুণ্যমে যোগমৈশ্বৰম ভূতভিন্নস্য ভূতস্থো মহাত্মা ভূত ভাৱনা। ইদম এই সৰ্বম সকলো জগত সংসাৰ মায়া মোৰ অব্যক্ত মূৰ্তিনা নিৰাকাৰ স্বৰূপবোৰ ততম ব্যাপ্ত হয় সৰ্বভূতানি সম্পূৰ্ণ প্ৰাণী মতস্থানী চ মতে স্থিত হয় চ অহম কিন্তু মই তেষু ন অৱস্থিতা সেই সকলোবোৰতে স্থিত নহওঁ। চ ভূতানি মতস্থানী ন তথা সেই প্ৰাণীও মোতে স্থিত নহয়। মে ঈশ্বৰম যোগম পশ্য মোৰে ঈশ্বৰৰ সম্বন্ধী যোগৰ সামৰ্থক সকলোকে দেখে। ভূত ভাৱন সম্পূৰ্ণ প্ৰাণী উৎপন্ন কৰোতা সভূত ভূতং প্ৰাণী ভৰণ পোষণ কৰোতা সময় আত্মা ভূতস্থ মোৰ স্বৰূপ সেই স্বৰূপেই প্ৰাণীতে স্থিত নহয়। এই বিশ্বজগতৰ সকলো সংসাৰ মোৰে নিৰাকাৰ স্বৰূপেৰে ব্যাপ্ত সম্পূৰ্ণ প্ৰাণী মোতে স্থিত হয়, কিন্তু মই সেই সকলোবিলাক প্ৰাণীতে স্থিত নহওঁ তথা সেই প্ৰাণীও মোতে স্থিত নহয়। মোৰ এই ঈশ্বৰৰ সম্বন্ধী যোগ সামৰ্থতাৰে দেখা পায় সম্পূৰ্ণ প্ৰাণী উৎপন্ন কৰোতা আৰু প্ৰাণীসকলৰ ভৰণ পোষণ কৰোতা মোৰ স্বৰূপে সেই প্ৰাণীতেই স্থিত নহয়। এতিয়া মূল তত্ত্ব কথালৈ আহোঁ। যেতিয়া মনুষ্যৰ দুৰ্ভাগ্য আৰু দুৰ্বাসনা হয় তাৰ পৰা
কেনেদৰে মুক্তি পায়? অম্বৰীষৰ উপাখ্যান আৰু দুৰ্বাসাৰ মুক্তি। মনুৰ পুত্ৰ নভগৰ পুত্ৰ নাভাগ, আৰু এই নাভাগৰ পুত্ৰ অম্বৰী, যাক ব্ৰাহ্মণ গণৰ ব্ৰহ্ম সাপতেও তেওঁক ৰখাবলৈ যাব নোৱাৰিছিল। সেই অম্বৰীষক কোনেও স্পৰ্শ কৰিব নোৱাৰে, কাৰণ যি বিষয় বাসনাৰে যদিও সাধাৰণ মনুষ্যৰ কাৰণে অতি দুৰ্লভ বস্তু হয়, অম্বৰীষে তাক স্বপ্নতুল্য বুলি বুজি পাইছিল। তেওঁ জানিছিল ধন সম্পত্তি বৈভৱ লোভতেই মনুষ্যৰ ঘোৰ নৰকলৈ গতি কৰে। ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁ প্ৰেমী সাধু সন্ত সকলোতেই অম্বৰীষ পৰম প্ৰেমী আছিল। ভগৱান আৰু সাধু সন্ত সকলৰ যেতিয়াই প্ৰেমৰ পাত্ৰ হয়, তেতিয়াই সকলো সংসাৰৰ বিষয় বাসনাৰ বিশ্ব সকলো সম্পত্তি মাটি চপৰাৰ সমান বুলি অম্বৰীষে জানিব পাৰিছিল। তেওঁৰ মন কেৱল শ্ৰীকৃষ্ণ চৰণবিন্দ যুগলতে শ্ৰীকৃষ্ণ বাণী শ্ৰীমদ্ভাগৱত গুণ বৰ্ণতাতে মাৰ্জিত সেৱাৰে ভগৱান অচ্যুত মংগলময়ী অমৃতময়ী কথাৰে শ্ৰৱণত লাগি আছিল। তেওঁৰ পত্নীও আছিল তেনেধৰণৰ। অম্বৰীষৰ তপস্যযুক্ত তেওঁৰ তপস্যা ভক্তি যোগ আৰু প্ৰজাপালকৰ ৰূপ স্বধৰ্ম দ্বাৰা ভগৱানক প্ৰসন্ন কৰিছিল। তেওঁ সকলো আসক্তি পৰিত্যাগী আছিল। ঘৰৰ স্ত্ৰী পুত্ৰতাই বন্ধু আৰু অক্ষয় ৰত্ন আভূষণ আদি সমস্তবিলাক দৃঢ় বিশ্বাসেৰে সকলোবিলাক যে অসত্য, কেৱল অন্যান্য ভক্তি প্ৰেমেৰে ভগৱানৰ প্ৰসন্ন কৰিছিল। ভগৱানেও তেওঁৰ ভক্তিত প্ৰসন্ন হৈ সুদৰ্শন চক্ৰ নিযুক্ত কৰিছিল সকলো দুৰ্বাসনাৰ সংকটৰ পৰা ৰক্ষা কৰিবৰ কাৰণে। এবাৰ তেওঁ পত্নীৰ লগত ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰিবৰ কাৰণে বছৰৰ পিছত বছৰ একাদশী ব্ৰত পালনৰ নিয়ম কৰি কাতি মাহৰ 3 ৰাতি উপবাস কৰি যমুনা নদীত স্নান কৰি মধুবনত শ্ৰীকৃষ্ণক পূজা আৰম্ভ কৰি মহা অভিষেকেৰে বিবিধ সামগ্ৰী দ্বাৰা ভগৱানৰ সম্পত্তি বুলি ভগৱানৰ অভিষেক যজ্ঞ তন্ময়তাৰ পূজা আৰম্ভ কৰিলে। যদিও ভগৱান ব্ৰাহ্মণৰ এই পূজাৰ কোনো আৱশ্যক নাছিল, কেৱল তেওঁ কামনা স্বয়ং ভগৱানে পূৰ্ণ কৰিব পাৰে, ইয়াৰ আগতেই ব্ৰাহ্মণসকলৰ ভোজন কৰোৱাই তেওঁলোকক দান দক্ষিণা দিলে। তেনে সময়তে পাপ আৰু বৰদান দুয়ো সামৰ্থ্যতাৰে দুৰ্বাসাই অতিথি ৰূপৰে সেই ঠাই পালেহি। অম্বৰীষে সেই অতিথিক দেখি তেওঁ আসনত অম্বৰীষে সেই দুৰ্বাসাক বহুৱাই যথাকৃতভাৱে পূজা প্ৰাৰ্থনা কৰিলে আৰু তেওঁ চৰণত প্ৰণাম কৰি ভোজন ল'বৰ কাৰণে প্ৰাৰ্থনা কৰিলে। দুৰ্বাসাই অম্বৰীষৰ প্ৰাৰ্থনা স্বীকাৰ কৰি তেওঁ আৱশ্যক কৰ্ম নিবিত হ'বৰ বাবেই নদীত স্নান কৰিবলৈ গ'ল। ইতিমধ্যে দ্বাদশী ঘড়ীৰ সময় শেষ হৈ গ'ল। ধৰ্মৰাজ অম্বৰীষে ধৰ্ম সংকটত পৰিল। তাৰ বাবে ব্ৰাহ্মণসকলৰ পৰামৰ্শৰ কি অম্বৰীষে সুধিলে। ব্ৰাহ্মণসকলে ক'লে যে ব্ৰাহ্মণটো দেৱতাৰ তুল্য, তেওঁলোকৰ দিনে ভোজন যদি নিজে খায় দ্বাদশী পালন নকৰাই ভাল। এইটো বৰ দোষণীয় কথা। এতিয়া এই সময়ত যেনেকৈ কৰিলে ভাল হয় আৰু তাত যাতে পাপ নালাগে। ব্ৰাহ্মণসকলে ক'লে যে আপুনি অলপ পানীকে পি লওক, তাৰ কোনো দোষ নহয়। তেতিয়া অম্বৰীষে অলপ পানী পি ল'লে আৰু তেনে সময়তে দুৰ্বাসাই আহি নানা প্ৰকাৰে অম্বৰীষক তিৰস্কাৰ কৰিব ধৰিলে।
ক্ৰোধত জ্বলি উঠি দাঁত কামুৰি নিজৰ জঁট উঘালি দিলে আৰু অম্বৰীষক মাৰিবৰ কাৰণে সেই জঁটাৰ পৰা কীৰ্তনৰ উৎপত্তি সেই প্ৰলয় কালৰ ভাগত দহক হৈ আছে। দুৰ্বাসাৰ ধমকত পৃথিৱী কঁপিবলৈ লাগিল। ৰজা অম্বৰীষ কিন্তু তিল মাত্ৰও দুৰ্বাসাৰ ৰূপ দেখি বিচলিত হোৱা নাছিল, কিয়নো পৰমপুৰুষ পৰমাত্মাই নিজৰ সেৱকক ৰক্ষা কৰিবৰ কাৰণে প্ৰথমতেই সুদৰ্শন চক্ৰ নিযুক্ত কৰি ৰাখিছিল, যি সুদৰ্শনে সমস্ত পাপ ভস্ম কৰি দিব পাৰে, যি সুদৰ্শনে সমস্ত দুৰ্বাসনা ভস্ম কৰি দিব পাৰে। এনেকৈ সুদৰ্শন চক্ৰই দুৰ্বাসাৰ কীৰ্তনলৰ জ্বলাই দিলে আৰু সুদৰ্শন চক্ৰৰ কীৰ্তনল জ্বলি উঠিল। তেতিয়া দুৰ্বাসাই ভয়ভীত হৈ প্ৰাণ বচাবৰ কাৰণে সেই ঠাই এৰি পলাবলৈ ধৰিলে। কিন্তু চক্ৰই পিছ নেৰিলে। দুৰ্বাসাই তিনিকলৈকৰ কোনো ঠাইতে প্ৰাণ বচাবৰ উপায় নাপালে আৰু নিৰাশ হৈ কৈলাশৰ শিৱ শংকৰ চৰণত প্ৰণাম জনাই ক'লে যে, প্ৰভু, মোক সুদৰ্শন চক্ৰৰ কীৰ্তনলে ভস্ম কৰিব, এতিয়া আপুনি মোক ৰক্ষা কৰক। মহাদেৱ দুৰ্বাসাক মহাদেৱে দুৰ্বাসাক ক'লে যে যি অনন্ত পৰমেশ্বৰ তেওঁৱে ব্ৰহ্ম জীৱ উপাধি ভূত ব্ৰহ্মাণ্ডৰ সমান অনেক ব্ৰহ্মাণ্ড সময়ৰ পিছতে উৎপত্তি হয়, সময় অহাৰ পিছতো তাৰ কোনো পাত্তা নাপায়। য'তে আমাৰ হাজাৰ চক্ৰ কাটিব পাৰে, সেই সনত কুমাৰ নাৰদ কপিল অপান্ত তৰম কেৱল ধৰ্ম আসুৰী তথা মৰিষি আদি দ্বিতীয় সৰ্বজ্ঞ ঈশ্বৰ, এইবিলাকৰ সকলো ভগৱানৰ মায়াৰ জানিব নোৱাৰে, কিয়নো আমি সেই মায়াৰ মাজতেই আছো। এই চক্ৰ বিশ্বেশ্বৰ শাস্ত্ৰ, এইটো আমাৰ দ্বাৰা অসম্ভৱ। তুমিও তেওঁ শৰণলৈ যোৱা, সেই ভগৱানেই তোমাক মংগল কৰিব। তাৰ পৰা নিৰাশ হৈ দুৰ্বাসাই ভগৱানৰ পৰমধাম বৈকুণ্ঠ পালেগৈ। দুৰ্বাসাই ভগৱানৰ চক্ৰ আগেৰে জ্বলি আছিল। কপি কপি ভগৱানৰ চৰণত পৰি ক'বলৈ ধৰিলে, হে অচ্যুত, হে অনন্ত, আপুনি সন্তসকলৰ একমাত্ৰ বাঞ্ছনীয়, আপোনাৰ পৰম পূজাৰ নাজানিলো, হে প্ৰভু। বিশ্বৰ জীৱনদাতা আপুনি, মই অপৰাধী, আপুনি মোক ৰক্ষা কৰক, আপুনি মোক বচাওক। আপোনাৰ নাম উচ্চাৰণ কৰিলে নাৰকীয় জীৱন মুক্ত হৈ যায়। তেতিয়া ভগৱানে দুৰ্বাসাক ক'লে, দুৰ্বাসা, মই সদায় ভক্তৰ অধীন, মোৰ তাত কোনো স্বতন্ত্ৰতা নাই। মোৰ ভক্তই মোৰ হৃদয়কো নিজকে নিজৰ হাত কৰি লৈছে। যি ভক্তই স্ত্ৰী পুত্ৰ গৃহ গুৰুজন সকলোৰ প্ৰাণৰে ধন ইহলোক পৰলোক সৰ্বলোকৰ চৰণতে সমৰ্পণ কৰি কেৱল মোতেই ভক্তি প্ৰেমতেই মোক বান্ধি থৈছে। গতিকে হে দুৰ্বাসা, মই তোমাক আৰু কি ক'ম, তথাপি তোমাক এটা উপায় দিছোঁ। যাক অনিষ্ট কৰি তুমি এই বিপত্তিত মুখত পৰিছা, তুমি তেওঁৰ ওচৰলৈ যোৱা। নিৰপৰাধী সাধুৰ অনিষ্ট কৰিলে অমংগল হয়। তুমি সন্দেহ নকৰিবা যে ব্ৰাহ্মণৰ কাৰণে তপস্যা আৰু বিদ্যা পৰম কল্যাণ সাধন কৰে। তুমি যোৱা দুৰ্বাসা, তোমাৰ কল্যাণ হওক। তুমি অম্বৰীষৰ ওচৰলৈ যোৱা, তেওঁ পৰম ক্ষমাশীল, তেওঁ ক্ষমা কৰি দিব। যেতিয়া ভগৱানে এনে প্ৰকাৰৰ আজ্ঞা দিলে, সুদৰ্শন চক্ৰৰে জ্বলিত হোৱা দুৰ্বাসাই উলটি আহি অম্বৰীষৰ ওচৰলৈ অত্যন্ত দুখী হৈ ৰজাৰ চৰণত দীঘলী পৰি তুতি কৰিবলৈ ধৰিলে। দুৰ্বাসাৰ এনে চেষ্টা লজ্জিত হৈ
অম্বৰীষে ভগৱানক স্তুতি কৰিলে। তেনে সময়তে অম্বৰীষৰ হৃদয় দয়াব্ৰণতাই পীড়িত হৈ আছিল। ভগৱানৰ সমস্ত গুণৰে একমাত্ৰ আশ্ৰয়। যদি মই সমস্ত প্ৰাণী আত্মা ৰূপৰে তেওঁকে দেখা হয় আৰু তেওঁ মোৰ ওপৰতে প্ৰসন্ন হ'লেতো দুৰ্বাসনা দুৰ্বাসাৰ সকলো জ্বলন্ত শক্তি দূৰ হৈ যাব। দুৰ্বাসাই কালধন্য, দুৰ্বাসাই ক'লে ধন্য ধন্য হে মহাৰাজ। আজি মই ভগৱানৰ প্ৰেমী ভক্তৰ মহত্ব দেখিলোঁ। আজি মই ভগৱানৰ ভক্তপ্ৰেমী মহত্ব লীলা জানিব পাৰিলোঁ। হে দয়াময়, হে ক্ষমা দয়া সকলো মহত্বতাত দুৰ্বাসাই দুখ নিবৃত্তি হৈছিল। হে ঐকান্তিক শ্ৰদ্ধান্বিত ভক্ত প্ৰভু, আই মাতৃ বাপ বান্ধৱ সমস্ত ঘোৰ দুৰ্বাসনাৰ নিবৃত্তি কৃষ্ণ নামৰ মহাতত্ব শুনিলে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী খণ্ডৰ বাবে আপোনালোকৰ চৰণত কৃপা ভিক্ষাৰে উপেক্ষিত হৈ ৰ'লোঁ। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। হৰি ওম তৎসৎ।